হেল্ল' ফ্ৰেণ্ডছ, এয়া জাষ্ট ৰঙিয়া ষ্টেচন আহি পালোঁ। এতিয়া যাম আমি কামাখ্যা অম্বুবাচী মেলাত। এই বছৰে যাওঁ, 2 বছৰ যাব পৰা নাই লকডাউনৰ কাৰণে। এয়া জনতা আৰু আমাৰ লগত 10জন আছে ল'ৰা, টোটেল 10জন আহিছোঁ। যাওঁ আৰু কি হয় দেখা যাব, ট্ৰাই কৰিম আপোনালোকক সকলোখিনি দেখুৱাব পালে ভালকৈ। আমার নতুন ব্লগ আহি আছে প্ৰাণজিতৰ, সকলো সহযোগ করবি, ভাল লাগব। সাবস্ক্রাইব করবি, লাইক করবি, কমেন্ট করবি, ভাল লাগব। আর আমার নতুন ব্লগ এটা আহি আছে। এয়া ৰঙিয়া ষ্টেচনত প্ৰথম গেটখন। যাত্ৰা আৰম্ভ। এতিয়া আমি ট্ৰেইনত যাই আছোঁ। ভাল লাগিছে আজি আহি আমি একেবাৰে মজা। বহুত এক্সাইটেড হৈ আছোঁ। আমাৰ শনি ভাই আছে, শনি ভাই কি ক'বা? আমি যাই আছো এতিয়া কামাখ্যা মন্দিৰ। 2 বছৰ পাছত বহুত ভাল লাগিল। জয় মা কামাখ্যা। আহি পালোঁ কামাখ্যাৰ গেট। এতিয়া আমি মন্দিৰত যাই আছোঁ খোজকাঢ়ি হওক, পূৰা খোজকাঢ়ি বহুত খোজকাঢ়িব লাগিব। কি ক'ব ভাই? সেই মালিগাঁও ষ্টেচনৰ পৰা পুৰা মেইন ৰোডলৈকে পুৰা খোজকাঢ়ি আহিছোঁ গাইজ। ইমান ভৰি বিষাইছে আৰু মেইন গেটৰ পৰা কামাখ্যা গেটৰ পৰা আৰু খোজকাঢ়িবলগীয়া জেগা আছে বহুত দূৰ। বহুত খোজকাঢ়িব আমাৰ লাগিব। লগৰকেইটা গুচি গ'লে আমি ফাইনেলি আমি এতিয়া যাই আছোঁ। বহুত খোজকাঢ়িব লাগিব। চাওঁ আৰু ভাই এক্সপিৰিয়েঞ্চ কেনে? এক্সপিৰিয়েঞ্চ মজা আৰু চেণ্ডেল ৰৈ গ'ল। এই ধৰণে কি ক'বা? বঢ়িয়া এনে কেনেকুৱা লাগিছে আহি? ধুনীয়া। অঁ, আৰু কিমানমান যাব লাগিব? এতিয়া আৰু যাব লাগিব, বেছি নাই। 5 মিনিটৰ ৰাস্তা। এয়া খোজকাঢ়ি আমি যাই থাকিম। কিমান বাৰু আপোনালোকক দেখুৱাম বাৰু। গাইজ, আধা ঘণ্টামান খোজকাঢ়িলোঁ প্ৰায়, আৰু এতিয়া যাই আছোঁ। আহি পাইছোঁ আৰু 2 মিনিটৰ ৰাস্তা। কেনেকুৱা লাগিছে? মজা। এই আমাৰ জনতা কেনেকুৱা লাগিছে? এই মজা ভাই। জয় মা কামাখ্যা। আৰু বেছি জেগা নাই, যাই পাম আৰু মজা। হেল্ল' গাইজ, ফাইনেলি আজি আমি আহি পালোঁ। এয়া হ'ল আমাৰ মেইন কামাখ্যা মন্দিৰ। কিন্তু আমাৰ লগৰবিলাক এতিয়ালৈকে কোনো নাই। আমি জনতা আৰু মই আছোঁ, বাকী কেইজন ক'ত গ'ল? এতিয়া কাৰো খবৰ নাই। এয়া আহি গ'ল আমাৰ অমৰজ্যোতি আৰু চিন্ময়। ইমান যাম, মোবাইল একো উলিয়াব।
এই পল্লৱক লগ পালোঁ। পল্লৱ, দৰ্শন কৰি কেনেকুৱা লাগিল? ভাল লাগিল বহুত ভাল লাগিল। ৰাতি পোহৰ হৈ গ'ল। আমি ঘৰৰ পৰা 6টা বজাত আহিছিলোঁ গধূলি। ট্ৰেইন আছিল আমাৰ 7:30 ট্ৰেইন আছিল, ট্ৰেইনখন লেট মাৰিলে 10টা বজাত ট্ৰেইনত আহিছোঁ আমি। আহি এতিয়া পোহৰ হৈ আমাৰ 4টা বাজি গ'ল, 4:30 হ'ল। ভাল লাগিল বহুত, ঘূৰিলোঁ বহুত, খোজ কাঢ়িলোঁ, মানে ভাল লাগিছে আৰু ইমান মানুহৰ মাজত সকলোৱে একেলগে খোজ কাঢ়িছোঁ, কষ্টৰ অনুভৱ হোৱা নাই, বহুত ভাল লাগিল। হেল্ল' গাইজ, আমি পূৰা কামাখ্যা মন্দিৰ দৰ্শন কৰি আহিলোঁ। বহুত ভাল লাগিল আৰু কষ্টও বহুত হৈছে চবৰে। এয়া চব চবে খোজকাঢ়ি গৈছে, ভৰি একদম শিলে তামাম পিন্ধিছে, খোজকাঢ়িব নোৱাৰা হৈ গৈছোঁ পূৰা। এই আমাৰ সুনীল দা, এই গুৱাহাটীতে থাকে। আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিম আৰু কিবা যদি ভুল ভ্ৰান্তি হয় মাফ কৰি দিব। ফাৰ্ষ্ট টাইম ব্লগ বনাইছোঁ। সুনীলে কি ক'ব? লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব চেনেলটো। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট কৰাই দিব, শ্বেয়াৰ কৰি দিব। শ্বেয়াৰ কৰিব। বাই বাই। বাই বাই।